মই আজি ক'বলৈ বিচাৰিছোঁ সূক্ষ্ম প্ৰবাহৰ কথা। সূক্ষ্ম প্ৰবাহ বা মাইক্ৰ'ফ্ল'। এইটোৱে হ'ল মানুহৰ জীৱনত সুখী হ'ব পৰা আচল চাবিকাঠি। গতিকে সুখী হোৱা মূল চাবিকাঠিটো যেতিয়া সূক্ষ্ম প্ৰবাহ, ই কেনেকৈ নহয় আমি তাক বিশ্লেষণ কৰি চাওঁচোন। এইটো হ'ল আমি প্ৰতিদিনৰ কামৰ পৰা পোৱা এক বিমল আনন্দ। একেবোৰ কামকে দৈনিক কৰি থাকিও তাৰ পৰা যে মানুহে আনন্দ লাভ কৰিব পাৰে, সেই কথাটো উপলব্ধি কৰাৰ কথাকে বুজোৱা হৈছে। কেতিয়াবা এনেকুৱা হয়, আমি দেখোঁ যে কিবা এটা চিন্তা কৰি থাকিলে, কিবা মিটিঙতে বহি থাকিলে বা কিবা কথা আলোচনাত বহি থাকিলে বা এনেও থাকিলেও মানুহে পেনটোলৈ হাতেৰে কিছুমান আগবাগ কৰি থাকে। এইবিলাকো তেওঁৰ মনৰ আনন্দ লাভ কৰা আনন্দ প্ৰবাহৰ এটা উৎস বুলি ক'ব পাৰি। তেনেকৈ ল'ব পাৰে উৎসটো। আৰু কেতিয়াবা পেইণ্টিং কৰি থাকোঁতে বা কিবা কাম কৰি থাকোঁতে তেওঁ কি কৰে, সুহুৰিয়াই থাকে বা কোনোবাই গুণগুণাই গান গাই থাকে। কাম কৰি থাকোঁতেও কামৰ মাজতে যেতিয়া মনত গুণগুণাই গান গাই থাকে, তাৰ পৰা বুজিব লাগিব যে তেওঁ মাইক্ৰ'প্ৰবাহৰ আনন্দকণ লাভ কৰিছে। গতিকে জীৱনত আনন্দ লাভ কৰিবলৈ সৰু সুৰা কামবোৰত মগ্ন হৈ থাকোঁতেও মানুহে আনন্দ লাভ কৰিব পাৰে। আৰু নিজৰ কামত যেতিয়া মগ্ন হৈ থাকে, সেই কামটোৰ পৰা নতুন নতুন আনন্দ লাভ কৰিবলৈ, নতুন নতুন অভিজ্ঞতা লাভ কৰিবলৈ দৈনিক আমি চেষ্টা কৰিব পাৰোঁ। ধৰি লৈছোঁ, শাক পাচলিকেইডাল কাটোতে আমি যদি সুন্দৰকৈ কাটোঁ, সমান জোখত কাটোঁ, একোটা ডিজাইনত কিবা এটা কৰোঁ, সেইটোৰ পৰা আমি বুজিব লাগিব যে আমি সূক্ষ্ম প্ৰবাহৰ বিষয়ে বা তাৰ পৰা আমি আনন্দ লাভ কৰি লৈছোঁ। আমাৰ মনৰ সূক্ষ্ম গতি, সূক্ষ্ম প্ৰবাহৰ পৰা আমি আনন্দ লাভৰ কথা চিন্তা কৰিছোঁ বা পাইছোঁ। গতিকে সূক্ষ্ম প্ৰবাহৰ মুহূৰ্ত কেতিয়াবা আমি কামৰ মাজেৰে পৰিৱৰ্তন কৰি লৈ বিভিন্ন প্ৰকাৰে তাৰ পৰা পাব পৰা আনন্দ আমি ল'বলৈ বুটলিবলৈ সমৰ্থৱান হওঁ। কোনোবা এজনে জেওৰা এখন দিছে, তাকে যদি সুন্দৰকৈ কাটি সমান জোখত জেওৰাখনৰ খুঁটিকেইটা পুতি দিছে, দেখিবলৈ ভাল লাগিব। সেই ভাল লগাকণেই তেওঁৰ মনৰ আনন্দ। কোনোবাই কিবা কাম কৰিছে, তাঁতৰ পাতত বহি ফুল বাচিছে, কিবা এটা কৰিছে, সেইটোৰ পৰা তেওঁ ইমানেই মগ্ন হৈ কামটো সুন্দৰকৈ কৰিছে যে তাৰ পৰা তেওঁৰ মনত এটা আনন্দ লাভ হয়। আৰু সেইটোৱে হ'ল তেওঁৰ সন্তুষ্টি। আৰু সেই সন্তুষ্টি হ'ল সুখী হোৱাৰ এটা মূল চাবিকাঠি। গতিকে কথাটো বৰ সৰু হ'লেও আনন্দ লাভৰ বাবে আমি কিমান ধৰণে চলোঁ কাৰণে আমি সুখী হৈ থাকিবলৈ সুবিধা পাওঁ, চেষ্টা কৰোঁ। অসন্তোষ লৈ কাম কৰিলে এইটো পোৱা নাযায়। যি কামেই সন্মুখত আহি পৰে, কৰিবলগীয়াটোতো কৰিবই লাগিব। কাম নকৰাকৈতো কোনো থাকিব নোৱাৰে। যেনে তেনে হ'লেও যি প্ৰকাৰ হ'লেও কৰাটো উচিত কৰিব লাগিব। আৰু তাৰ মাজেদি কেনেকৈ আমি আনন্দ লাভ কৰিব পাৰোঁ বা প্ৰশান্তি লাভ কৰিব পাৰোঁ বা সুখী হোৱা চাবিকাঠিটো মূলটো বুজি পাব পাৰোঁ। গতিকে ইয়াকে ক'লোঁ মই আপোনালোকক। আপোনালোক সকলোৱে ভালে থাকক। আৰু সকলোৱে চাবচোন, নিজৰ কামটো সুন্দৰকৈ কৰক। বাতৰি কাগজখন পঢ়িলে তাৰপৰা আপুনি আনন্দ পালে বা তাক আকৌ ভালকৈ থ'লে বা তাৰপৰা বুজিব পৰা দুটামান কথা বুটলি লৈ পেলাই সেইটো এক ছেকেণ্ড ভাবিলে, তাৰপৰা আপুনি এটা আনন্দ লাভ কৰিলে। এনেকৈ প্ৰতিটো কামৰ পৰাই সকলোৱে, ঘৰৰ সৰু বৰ সকলোৱেই এনেকুৱা এটা অভ্যাস হ'লে জীৱনত কেতিয়াও দুখী হ'ব নোৱাৰে। আৰু এইবোৰ ভাবোঁ বুলি কৰোঁ বুলি নকৰাকৈ অট'মেটিক আহি থাকিব। গতিকে আমাৰ মানসিক প্ৰশান্তি লাভৰ কাৰণে মনটোৱে আমি প্ৰশান্ত ৰাখিব লাগিব। সকলোকে ক'লোঁ, পুৱাৰ শুভেচ্ছা জনালোঁ। আপোনালোকে যেন মাইক্ৰ'ফ্ল' বা সূক্ষ্ম প্ৰবাহে আনন্দ লাভ কৰি জীৱনটো সজীৱ সুন্দৰ কৰি ৰাখক। এয়ে মই আপোনালোকলৈ ৰাতিপুৱা শুভেচ্ছাৰ লগতে জনালোঁ। সকলো ভালে থাকক।